নমস্কাৰ, জোনালী ব্লকৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আমি কাতি বিহু কেনেদৰে পালন কৰিলোঁ অকণমান দেখুৱাওঁ। এয়া তুলসী গছ, কাতি বিহুৰ বিশেষকৈ তুলসী গছ ৰুই পেলাই তাত তলত চাকি জ্বলোৱা হয়, তুলসী ভেটি বনোৱা হয় আৰু তাৰ তলত চাকি জ্বলোৱা হয় আৰু ধাননি পথাৰতো চাকি জ্বলোৱা হয়। এয়া আমি তুলসী গছ ৰাতিপুৱাই ৰুলোঁ ধুনীয়াকৈ। ভেটি বনোৱা নাই, টাবতেই ৰুইছিলোঁ। তাতেই ধুনীয়াকৈ মচি কাচি সেয়া কলগছ পুতি দিছোঁ। ৰজেও মোৰ লগতে চাকি জ্বলাইছে ধুনীয়াকৈ। এয়া কলগছত ধুনীয়াকৈ চাকি দি দিছোঁ। শৰাই অকণমান আগবঢ়াইছোঁ তুলসীৰ তলতেই। ইমান নোৱাৰে, তথাপিতো লাগি দিছে, ইটো সিটো কৰিছে। মায়ে বিশেষকৈ এইবিলাক নীতি নিয়ম মায়ে জানে, মই ইমান নাজানো। সেয়ে মায়ে মোক শিকাই দিছে। আমি চাকি জ্বলাই মেলি ধুনীয়াকৈ হৈ গ'ল। এতিয়া আমি প্ৰাৰ্থনা কৰিম। এয়া ৰজে জ্বলাইছে চাকি। এয়া হ'ল মাহ প্ৰসাদ, নাৰিকল, বুট, মগু, কল, এয়া প্ৰসাদ। আৰু এতিয়া আমি প্ৰাৰ্থনা কৰিবলৈ লৈছোঁ। এয়া প্ৰাৰ্থনা কৰিছোঁ তুলসী মাৰ আগত। ধুনীয়াকৈ প্ৰাৰ্থনা কৰি লৈ আমি কাতি বিহু এনেদৰে আমি উদযাপন কৰিলোঁ। আৰু সকলোৱে এনেদৰেই উদযাপন কৰে, চবৰে নীতি নিয়মবিলাক বেলেগ বেলেগ। আমি এনেদৰেই পালন কৰিলোঁ। সকলোৱে মোৰ ভিডিঅ'টো চাব। এই সৰু ভিডিঅ'টো চাই যদি ভাল পায়, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰাৰ্থনা শেষ হ'লতে মায়ে অকণমান আশীৰ্বাদ দিছে আৰু কি কাৰণে আমি এই শৰাইখন আগবঢ়াইছোঁ, চাকি জ্বলাইছোঁ, সেইখিনি কৈ দিছে। আৰু সেয়া আমি চাকি জ্বলালোঁ, ৰজ আৰু মই। লগতে ধুনীয়াকৈ ফটো উঠিলোঁ। তেখেতেও উঠিলে ফটো। তেওঁৱেই কলগছ পুতি দিছে কাতি বিহু বুলি। তেওঁ ছুটীত আহিছিলে।
আৰু সকলোৱে মিলি আমি ঘৰৰ মানুহকেইজনে সকলোৱে মিলি কাতি বিহু এনেদৰে উদযাপন কৰিলোঁ। সকলোৱে কেনেদৰে কাতি বিহু উদযাপন কৰিলে জনাবচোন।